নমস্কাৰ বন্ধুসকল, আপোনালোকক দুপাহি কপৌ ফুলেৰে আজি মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যিহেতুকে বহাগৰ বতৰালৈ ইয়াৰ কপৌ ফুল ফুলিলেই আমাৰ, আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো ভাল। আজি মই আপোনালোকলৈ সৰু এটা ভিডিঅ' লৈ আহিছোঁ। এইখিনি মই বৰা চাউল প্ৰায় 1 কেজিমান তিয়াই থৈছিলোঁ, 5 ঘণ্টামান তিয়ালোঁ। আৰু আজি মই আপোনালোকক এই নাৰিকলৰ খোলাটোতে মই কেনেকৈ ভাপত দি জলপান বনালোঁ দেখুৱাম। আপোনালোকে চাই থাকিব। এইটো নাৰিকলৰ খোলা মই ধুনীয়াকৈ চুচি সমান মিহি কৰি লৈছোঁ, আৰু ওপৰ ছাইডটো ধুনীয়াকৈ সমানকৈ কাটি লৈছোঁ, আৰু ধুই আগতে মই শুকুৱাই থৈ দিছোঁ। আৰু আজি অকণমান ভিতৰ ফালে ৰিফাইন তেল সানি লৈছোঁ পাতলকৈ, আৰু ইয়াতে চাউলখিনি ভৰাই ভৰাই মই আপোনালোকক বনাই দেখুৱাম। আগতে এবাৰ মই পিঠা বনাই দেখুৱাইছিলোঁ কুকাৰত তেনেকৈ। এইফালে মই পানী এখিনি গৰম হ'বলৈ দিছোঁ, আৰু কুকাৰতে আজি মই বনাই দেখুৱাম আপোনালোকক। আৰু এইটো এটা বাঁহৰ চুঙাৰ দৈ। এই দৈটো সিদিনা দেওবাৰ বজাৰৰ পৰা মানুহজনে আনিছিলে। তেতিয়া গাখীৰে হৈ আছিলে, আজি দৈ হৈছে। আৰু এই আছে দিয়া বৰা জলপানৰ লগত এই দৈটোৱে আজি খাম আমি। আপোনালোকক দেখুৱাম দেই, চাই থাকিব। দৈটো মই এতিয়া উলিয়াই ল'ম, কেনেকুৱা হৈছে চোৱাই নাই বাৰু। আৰু এয়া কুকাৰত মোৰ পানীখিনি উতল আহিলে মই কুকাৰৰ ঢাকনিৰ চিটিটো আঁতৰাই ল'লোঁ, আৰু এই বাতিটো এতিয়া এনেকৈ চাউল ভৰাই ল'লোঁ মই। তাৰপিছত ইয়াতে এতিয়া মই ফুটাটোৱেদি ধুনীয়াকৈ এনেকৈ ভৰাই দিম। তাৰপিছত ইয়াৰ ওপৰত এতিয়া মই এনেকৈ ঢাকনি এখন হাৱাটো যাব নোৱাৰাকৈ দি দিম, আৰু খুব কম সময়ৰ ভিতৰতে এইটো এনেকৈ সিজি যাব। চাই থাকিব। এইটো মই ডাঙৰ পুৰণা কুকাৰ এটা লৈছোঁ, আৰু এয়া মই আপোনালোকক কেনেকুৱা হৈছে দেখুৱাই দিওঁ এবাৰ দাঙি। গৰম হৈছে বহুত। এই চাওক খুব ধুনীয়াকৈ হৈ গ'ল। আৰু গেছটো অকণমান দি কমাই দিওঁ দেই, মই এইটো বাতিটো নমাই দেখুৱাই দিছোঁ আপোনালোকক। এইটো চাওক কিমান ধুনীয়াকৈ হৈ গ'ল, খুব ধুনীয়াকৈ সিজিছে। আৰু এনেদৰে মই গোটেইখিনি বনাই ল'ম, মানে এটা মানুহে খাব পৰাকৈ ধুনীয়াকৈ এই বাতিটোত এবাতি হৈ যায় জলপান খাবলৈ। সেইটো কাৰণে মই এইটো সুবিধা কৰি লৈছিলোঁ, আৰু ইয়াত আপোনালোকক আজি মই বনাই দেখুৱালোঁ। এয়া আকৌ এটা এনেকৈ মই বনাই ল'লোঁ, ধুনীয়াকৈ সিজি গৈছে। আপোনালোকক দুটা বনাই দেখুৱালোঁ মই, আৰু এনেকৈ মই গোটেইখিনি চাউল বনাই ল'লোঁ। চাওক খুব ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া মই ইয়াতে এনেকৈ ঢালি দিম। নাৰিকলৰ খোলাটোৰ কাৰণে অকণমান ব্ৰাউন ব্ৰাউন কালাৰ হৈছে, পিছত চফা হৈ যাব, ভাল হৈ যাব। আৰু এইকেইটা মই ধুনীয়াকৈ বনাই ল'লোঁ। চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ, আৰু ধুনীয়াকৈ সিজিলেও। ভালেকেইটা হ'ল, কেইটামানে হটকেছত ভৰাই থৈছোঁ। আৰু এয়া চুঙাটোৰ পৰা দৈখিনি উলিয়াই ল'লোঁ। এতিয়া ধুনীয়াকৈ খাম, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ পিয়নাথে আজি এগালমান মাছ দিবলৈ আহিলে। এইটো হৈছে বাহু। কিমান আছে এইটো? 2 কেজি 200। 2 কেজি 200 আছে দেই। আৰু এটা আছে, সেইটো মালি মাছ বুলি কৈছে। মালি এইটো 3 কেজি, বৰ ডাঙৰ দেখোন। তাৰপিছতে সেইখিনি ভাঙন ধুনীয়া ধুনীয়া, আৰু এইখিনি পাভ। গোটেইখিনি আনি মেলি দিলেহি ঘৰতে। এতিয়া কোনখিনি লওঁ আৰু ডিচিশ্যন ল'বই পৰা নাই। পাভখিনি খাবলৈ ভাল লাগিব, পাভয়ে ল'ম নেকি। তাৰপিছতে পিয়নাথে ক'ৰ পৰা আনিছা কৈ দিয়া। দিহিংমুখৰ পৰা আনিছে। এই আমাৰ ঘৰুৱা দেই, একদম সদায় দিয়েহি ঘৰত। আমাৰ খোৱাঙৰ পৰা আনে, খোৱাঙত ঘৰ তাৰ। দিহিংমুখৰ পৰা আনিছে বোলে, খুব ধুনীয়া মাছখিনি। ইহঁতি আমাক সদায় মাছ দিয়েহি। ৰাতিপুৱা জলপান খাই উঠাৰ পিছতে এয়া পিয়নাথে মাছ দিলেহি, আৰু মাছ অকণমান ল'লোঁ, গোটেই বিধৰে অকণ অকণ মিলাই। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সকলোকে মই আন্তৰিক ধন্যবাদ জনাই মই ভিডিঅ'টো ইমানতে সামৰিছোঁ।